গুড মৰ্নিং। আজি কাতি বিহু। সকলোকে মোৰ ফালৰ পৰা কাতি বিহুৰ বহুত বহুত শুভেচ্ছা থাকিল। আশা কৰোঁ ভালে আছে। সকলো ভালদৰে উদযাপন কৰক, ভালদৰে চাকি বন্তি জ্বলাই সকলোৰে মনৰ আশা পূৰণ হওক। বিহু বুলি ক'লে বহুত কাম ওলায়। ৰাতিপুৱাৰ পৰা কৰিলোঁ ইটো সিটো কৰি ভাবিলোঁ কিবা এটা বনাওঁ জলপান। আৰু আজি মা ঘৰলৈ খুব মনত পৰিছে। বিশেষকৈ বিহু বুলি ক'লে মা ঘৰত আগতে মা বৰমা খুৰীহঁতে পিঠা বনায়। সেইকাৰণে খুব মনত পৰিছে আজি অৱশ্যে এবাৰ মাও নাই। মা নোহোৱাকৈ এইবাৰ প্ৰথম বিহু। খুবেই মনত পৰিছে মালৈ। মায়ে যেতিয়া দীঘলকৈ উৰণিলৈ পথাৰত ধান চাবলৈ যায়, সেইখিনি দৃশ্য বাৰে বাৰে ভাহি আহিছে। কিন্তু কি ক'ম, ভাগ্যৰ লেখন ইমান দিনেই আছিলে মা আমাৰ লগত নাই। য'তে আছে কুশলে থাকক, ভালেই থাকক, তাকে কামনা কৰিলোঁ। বিহু বুলি মোৰ ওচৰত একোৱেই নাছিল, মাত্ৰ বৰা চাউল কেইটামান আছিল। ভাবিলোঁ বৰা চাউলৰ জলপান খোৱা নাই বহুত দিন, তাকে খাওঁ। আৰু এইদৰে কোনে কোনে খায় জনাবচোন বাৰু মোৰ দৰে। আৰু যিসকলে খোৱা নাই সেইসকলে বনাই খাব এবাৰ, ভাল লাগে খাবলৈ। নৰ্মেলি যেতিয়া বৰা চাউলৰ জলপান খাবলৈ বেয়া পোৱা সকলেও এইদৰে বনাই খালে মানে ভাল পাব। সেইটো কাৰণে বলকচোন তেন্তে মই কেনেকৈ বনাওঁ আপোনালোকে চাই থাকক। আৰু আজি বিহু বুলি বিশেষ একো নাই, পথাৰ চথাৰটো নায়েই চাবলৈ। অকল তুলসীৰ চাকি বন্তি জ্বলোৱা হয়, তাকেই কৰিম, তাকে দেখুৱাই থাকিম বাৰু। চাই থাকক তেন্তে ভিডিঅ'টো। জলপানৰ কাৰণে মই লৈছোঁ ডালচেনি, ইলাচি, কাজু, গাখীৰ অলপ, গাখীৰ নিদি পানী দিবও পাৰি, গুড়, ঘি আৰু এইখিনি বৰা চাউলখিনি তিয়াই থোৱা হয়, আগদিনাই অলপ ভিজাই থোৱা। সেইকাৰণে ইয়াক কম পানী দিলেও হ'ব। কুকাৰটোৰ পাতি মই ইয়াত অলপ ঘি ঢালি দিছোঁ। ঘি নিদি তেলো দিব পাৰি, মই ঘি দিলে ভাল লাগে গোন্ধটো, সেইটো কাৰণে ঘি দিওঁ। আৰু তেল দিলে মানে ৰিফাইন দিব, মিঠাতেল নিদিব। ৰিফাইন দিলে ভাল, মিঠাতেল দিলে অলপ খাবলৈ বেয়া লাগে। এতিয়া মই ঘিখিনি গৰম হ'বলৈ দিম। অলৰেডি গৰম হৈ গ'ল। ইয়াত মই ডালচেনি আৰু ইলাচি কেইটুকুৰা দি দিছোঁ, লগতে দিছোঁ কাজুকেইটা ৰঙা হ'বলৈ দিম। ৰঙা হোৱালৈকে ভাজি ল'ম কাজুখিনি অলৰেডি ৰঙা হৈয়ে গ'ল। ইয়াত মই এতিয়া ভিজাই থোৱা চাউলখিনি দি দিম, বৰা চাউলখিনি। ইয়াত মই মিক্স কৰিম এতিয়া সৰু সৰুকৈ কাটি লোৱা গুড়খিনি কাটি ল'ব আগে, ডাঙৰ ডাঙৰকৈ দি নিদিব, পাতল পাতলকৈ কাটি গুড়ি কৰি ল'ব, তেতিয়া মিক্স হ'বলৈ ইমান সহজ হয়। গোটেইখিনি দি দিলোঁ। গুড় নিজৰ ইচ্ছা অনুযায়ী দিব, কিমানখিনি চাউলত কিমানখিনি দিলে মিঠা হ'ব সেইটো অনুযায়ী দিব। চাউলখিনি তিয়াই থোৱাৰ কাৰণে ইয়াত বেছিকৈ পানী বা গাখীৰ দিবও পাৰি। গাখীৰ দিলেও কমকৈ আৰু পানী দিলেও কমকৈ দিব লাগে, কাৰণ যিহেতু অলৰেডি চাউলখিনি তিয়াই থোৱা হয়। বেছি দিলে খাবলৈ জলপানৰ নিচিনা নালাগিব। এতিয়া মই ইয়াত একাপ জোখৰ গাখীৰ দিছোঁ। মোৰ ওচৰত গাখীৰ আছে কাৰণে গাখীৰ দিছোঁ, পানী দিবও পাৰি। আৰু অকণমান গাখীৰ দি দিছোঁ। বেছি দিব নালাগে পানী, অকণমান ভিজাকৈ থ'ব লাগে, যিহেতু চাউলখিনি তিয়াই থোৱা। ইয়াক আৰু ঢাকনখন লগাই এটা চিটি মৰালৈকে হৈ যাব। এটা চিটিতে বন্ধ কৰি দিব লাগে। পান ৰেডি হৈ গ'ল। সঁচাকৈ খাবলৈ বৰ টেষ্টি হৈছিল। কাতি বিহু বুলি মই মেখেলা চাদৰ পিন্ধাৰ কাৰণে মোৰ ছোৱালীও মেখেলা চাদৰ পিন্ধিছে। নিজে পিন্ধি সাজি কাচি গোটেইজনী চাওকচোন বাৰু, একদম এজনী গাভৰু হৈ আছে। আজিলৈ তেন্তে সামৰিছোঁ, বাই বাই।